Hello everyone, welcome back to my channel. আৰু বহুত দিন হ'ল মই বহুত দিনৰ পিছত আজি ব্লগ দি আছো কাৰণ মোৰ মেডিকেল প্ৰসেসিং কিছুমান হৈ আছিল আপোনালোকক জনাইছিলো মোৰ কিডনি ষ্টন হৈছিল ওকে হেবিলাক বাদ দিয়ক গটিকে চাওক ইমান ধুনীয়া ঘৰ আমাৰ খুৰাহতৰ বনাইছে আৰু এয়া আজি তেওঁলোকৰ খুৰাহতৰ ঘৰ লোৱা আছে ঘৰটো মই দেখাই দিছো কেনেকা লাগিছে ঘৰটো ক'ব আৰু ভিতৰখিনি মই দেখাই দিম বাৰু আৰু এয়া ভন্টিৰ লগত এন্টাৰ কৰি আছো আৰু এটো হৈছে এন্ট্ৰেন্স গটিকে মই ভিতৰখিনি দেখুৱাই দিছো আপোনালোকক এয়া ধুনীয়া সোফা তেওঁলোকে ফাৰ্নিচাৰ নতুনকে আনিছে আৰু এইখন হৈছে পুৰণা সোফা যত মোৰ দেউতা বহি আছে আৰু এইপিনে চাওক পূজা অলৰেডি চলি আছে আৰু ভাইটি পূজাত বহিছে তেওঁলোকে আজি এসপ্তাহৰ পৰা নিৰামিষ খাই আছে লগতে সাগে লঘুনো আছে মোৰ মতে গটিকে এয়া পূজা চলি আছে আৰু পূজা বুলি ক'লে কিমান সামগ্ৰী নহয়নে বাৰু এয়া চাওকচোন কিমান সামগ্ৰী যত্ন কৰি আনিব লগা হৈছে চাগে হেবোৰ বাৰু খুৰাহতে কৰিছে গতিকে আজি সকলোকে লগ পাম ভাল লাগি আছে আৰু এইপিনে ইয়াতে মই আপোনালোকক জনাই দিওঁ মোৰ খুৰী নেপালী হয় গতিকে তেওঁলোকৰ ৰিলেটিভ কিছুমান আহিছে এয়া হৈছে খুৰীহতৰ ভন্টি বৌ আৰু হেয়া খুৰীৰ ভাইটি আৰু বুৱাৰী আৰু লগতে হে ব্লু কালাৰৰ যিজনী মেখেলা চাদৰ পিন্ধি আছে তেওঁ হৈছে আমাৰ খুৰী মই দেখুৱাই দিম বাৰু এয়া দেখিছে এইটো হৈছে কিচেন আৰু ইয়াতে এতিয়া খুৰীয়ে প্ৰথমবাৰৰ কাৰণে কিচেনত বনাই আছে পায়স পায়সৰ প্ৰস্তুতি চলি আছে এইজনী হৈছে আমাৰ খুৰী ঠান্ডা মা আহাই নাই দেখোন গরম গৰম আজিকালি সবতে গৰম শ্বিলঙতে গৰম সব শিলঙে গরম সব দোকান আছে না ওচৰত আছে সো এতিয়া আমি গৈ আছো খানাৰ ডিপাৰ্টমেণ্টত সো খানা কিবা বনি আছে ভন্টি গৈ আছে চাবলে ময়ো দেখাই দিম এতিয়া খানা কি হৈ আছে মুট্টাপা মুট্টাপা আমাৰ মুট্টাপা তই ইয়াতে কি কৰি আছা হয় নেকি ভিডিঅ' কৰিব বনি আছে পনীৰ একদম চ্যালেঞ্জিং কাম এটা আহি গৈছে ৰংগোলী বনাব লাগে মই কৈ আছিলোঁ যে কি কৰিম একো কাম নাই ইমান সোনকালে আহিলোঁ বাট এটা ধুনীয়া কাম আহিছে ৰংগোলী বনাব লাগে চলো তুমি আতা হে নাই তাইতো আৰু ভাল জানোৱে বহুত এক্সপাৰ্ট তাই ৰংগোলী বনোৱাত এতিয়া লেটছ সি মই কি কৰোঁ নাকখন কাটা যাব ইমান প্ৰফেশ্যনেল নহয় যে মোৰ একদম ৰংগোলী একদম ফেণ্টাষ্টিক হ'ব কাম চলাকে হৈ যাব আৰু বলা সো ইপিনে পূজা কৰি আছে এতিয়া আমি ৰংগোলীৰ প্ৰস্তুতিৰ অলপমান কাম কৰোঁ সো খুৰাক আজি কেনেকুৱা লাগি আছে নতুন ঘৰ লৈছে ভাল লাগিছে ভালে লাগিছে কি চলি আছে এতিয়া পূজা চলি আছে পূজা আছে ঘৰৰ গৃহ প্ৰৱেশ চলি আছে কেনেকুৱা লাগি আছে নতুন ঘৰ লোৱাত ভাল লাগি আছে এইপিনে আহি গ'ল আমাৰ জ্যোতি বাইদেউ হ'বনে মোটাটো কি হাঁহিব লাগে ন ৰঞ্জনী বাই কেনেকুৱা লৈছিল অলপমান ষ্টাইলত কৈ দিলো আৰু কৰিব নোৱাৰো এনেকৈ হাৰিব নোৱাৰো শুব নোৱাৰো বিৰাট
ধুনীয়া লাগি আছে আজি আপোনাক কান্দি আছে আজি ধুনীয়া লাগিছে ইমান দিন কেনেকৈ লাগিছে বেমাৰী হৈ আছিলে ন আজি অলপমান ভালকৈ আহিছে সেইকাৰণে অলপ উৰুলি দিব জয় জগা ভক্ত বাকুৰেশ্বৰী আৰু এয়া মই প্ৰথমবাৰৰ কাৰণে উৰুলি দিম শুনিব দেই পশ্চাসী চূড়ায় দিবীর চতুরাঙ্গাতম বিষ্ণু নম এষ গন্ধ পুষ্প নবগৃহ প্রবেশায় বিষ্ণু ভাৰ্গৱ নম্বৰটো আছে না পূজা সম্পন্ন হোৱাৰ পিছত এয়া প্ৰসাদ বিতৰণ কৰিলোঁ আৰু প্ৰসাদ বিতৰণৰ পিছত আৰু বহুতে খালে সেইবিলাক মোৰ ভিডিঅ' কৰা নহ'ল এণ্ডিঙত আমি ঘৰৰখিনি খাবলৈ বহিলোঁ এয়া বাইদেউৰ বোলে ভোক লাগিছে বেঙেনা ফ্ৰাইকে একদম খাই আছে আৰু বাইদেউহঁতেও ছাইডত বহিছে তেওঁলোককো দেখাই দিম অলপমান ভণ্টিহঁতেও ছাইডত বহিছে চ' ঘৰৰ ফেমিলিবিলাকে বহি গৈছোঁ গতিকে খানা বহুত টেষ্টি আছিলে আৰু ভেজ আছিলে বহুত ধুনীয়াকৈ খালোঁ বহকচোন ফোন কৰি দিবি নহ'লে মই আহিছে নিজৰ ফেমিলিৰ লগত এনেকৈ সময় কটাই বহুত ভাল লাগে আৰু সকলোকে এদিনৰ কাৰণে লগ পোৱা যায় নহ'লে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত থাকে গতিকে মেমৰিবিলাক এনেকৈ ছেভ কৰাৰ চেষ্টা কৰিলোঁ আজিলৈ আহিছোঁ বাই